গাইছ জীৱনত কেতিয়া মানে লটাৰী ফুটিবা নাই ফুটাৰ নামত চাইকেলৰ টিউব ফুটছি বাইকৰ টিউব ফুটছি আৰু কাপালখান গাইছ দকনি চকনি নাই পিষ্টল এটা চুৰ কৰোঁ নেকি সেই ক'ৰবাত কেমেৰা চেমেৰা কৰে থৈ গাইছ চব কি বঢ়িয়া তিনচকীয়া চাইকেল দে আৰু কি গাইছ বৰ্তমান হ'ল বঢ়িয়াকৈ দুৰ্গা পূজাৰ বতৰ সেইকাৰণে আৰু চবে দি পূজা সেইকাৰণে অলপ কবে কানি চাই আহোঁ প্ৰস্তুতিটো কেনেহেন চলিছে কালিৰ পৰাতো ভালকৈ লাগব আজি চাই আহোঁ আৰু এনে কি হৈছে দেই বলক চাই থাকক বৰ্তমান অলা হৈ গ'ল মানে এতিয়া আৰু যাওঁ আৰু কি হৈ চাওঁ দে বলক যাওঁ বৰ্তমান বঢ়িয়াকৈ আৰম্ভ মাৰি দিওঁ আৰু দে আৰু চাই থাকক সেই বুজাবি নেকি হ'ল তোৰ দে বন্ধ কৰিও গৈছে আৰু পুৰা হুল চাই থাকক বৰ্তমান বঢ়িয়াকৈ ওলাই আহিছোঁ এতিয়া বৰ্তমান আমাৰ চকুৰ পূজাখন চাব যাম আৰু ইও আছে এতিয়া মানে বঢ়িয়াকৈ আৰু চকুৰ চাই থাকক নিয়ম দে আৰু ৰাইজ বৰ্তমান আমি আহি পালোঁ বাগনাথ চক আৰু এইটো হ'ল বাগনাথ দুৰ্গা মন্দিৰ আৰু এতিয়া দুৰ্গা পূজা হ'ব বলকচোন ভিতৰত লৈ চাওঁ কেনেহেন প্ৰস্তুতি চলি আছে এনকে বন্ধুসকল সোমাই অহাৰ লগে লগে আমি মঞ্চখন পাম বঢ়িয়াকৈ এনকে মঞ্চৰো কাম কাজ চলি আছে বঢ়িয়াকৈ আৰু আহে দেখি এনকে সূৰ্যটো আছে আৰু আহে যদি যাওঁ আমি আহে দেখি দোকান পাহাৰ মানে পাহাৰ নাই মানে বাৰু দোকান কেইখন মানে সেই কৰি আছে বানাই আছে বহুতে নিজৰ দোকান আধৰুৱা কাম কৰি আছে আৰু এনেহেনকৈ আহে দেখি আছে আহে দেখি জিলাপি বনাই আছে বঢ়িয়াকৈ খাওঁ লাগি গৈছে আৰু সেয়ে আৰু মানে ভিতৰত দেখিটো হ'ল বাগনাৰ ভিতৰত দেখি দুৰ্গা পূজা বৰ্তমান আমাৰ গাঁৱৰে পূজাক চাব আহিলোঁ আৰু মানে বঢ়িয়াকৈ দোকান চোকান সাজি আছে আৰু এইখন চাই থাকক কেনেহেন ৰাইজ দোকানী চকনি নাই পিষ্টল এটা চুৰ কৰোঁ নেকি সেই ক'ৰবাত কেমেৰা চেমেৰা কৰে থৈ এতিয়া বঢ়িয়াকৈ কাম কাজ হৈ আছে বঢ়িয়াকৈ চিকা চাওকচোন কি বঢ়িয়াকৈ আৰু এইখন মঞ্চ হৈ আছে লাহে কাম চলি আছে আৰু পূৰা হুলা হুলো ভগতে সেই আৰু ৰাইজ বৰ্তমান আমাৰ বাগনাথ দুৰ্গা পূজা চাই আছোঁ বঢ়িয়া প্ৰস্তুতি চলি আছে বঢ়িয়াকৈ আৰু লাহে মানে কি বুলি কয় আৰু আমি বেলেগ যাম বৰ্তমান আমি ডুবিৰ ৰিয়ৰ চাই কেনেহেন পূজা চলি আছে বৰ্তমান যাই আছোঁ ডুবিত দুৰ্গা পূজাৰ মানে কেনেহেন প্ৰস্তুতি চাব পালোঁ আৰু মোৰ পিছত কাইনে বৰ্তমান বাবুকত থৈ আহিলোঁ ঘৰৰ এতিয়া আৰু মই একলাই আৰু অলপ ফুৰি আহোঁ আপুনিও চাই থাকক আৰু দিয়কচোন চাওক ৰাস্তা ঘাটি কেনেহেন দে আৰু চাই থাকক ৰাইজ এইটো ৰাস্তাৰে আমি বঢ়িয়াকৈ বৰ্তমান ডুবিলৈ যাই আছোঁ আৰু অতি শীঘ্ৰে মানে ডুবিৰ আমি সেই পাম য'ত দুৰ্গাৰ পূজা হয় আৰু তাৰে পিছত আমি পাঠশালা লৈ যাম আৰু পাঠশালা দুৰ্গা পূজাত নাম লিখিম দিয়কচোন চাই থাকক কেনেহেন পায় ৰাইজ এইখন হ'ল পৰিহৰেশ্বৰ দেৱালয়ৰ গেট আৰু ইয়াতে ডুবিত দুৰ্গা পূজাটো হয় আৰু আপুনি চাওকচোন কি বঢ়িয়া গেটখন আৰু ইয়াৰে ভিতৰত যাম আৰু ভিতৰত চাম কেনেহেন মানে কি প্ৰস্তুতি চলি আছে দেও বলক আৰু গেটৰ ভিতৰত সোমাৰ লগে লগে মানে দেখা পাওঁ যে চব মানুহ নিজৰ কামে কাজে ব্যস্ত হৈ আছে এতিয়া বঢ়িয়াকৈ কাম কৰি আছে এতিয়া বঢ়িয়াকৈ জিলাপিৰ দোকান এইখন বঢ়িয়াকৈ খুৰাই জিলাপিৰ তেলটো আনিছে মানে সেই কড়াইটো আনিছে জিলাপি বৰ্তমান আছোঁ ডুবিত দেৱালয়ত আৰু ইয়াৰে মানে প্ৰস্তুতিবোৰ চাব আহিছোঁ এনে বঢ়িয়াকৈ কাম কৰি আছে আৰু পুৰা ভাল লাগিছে এনেহেন গৈছে আপুনি চাই থাককচোন মানে বঢ়িয়া আৰু আপুনি চাবতে প্ৰস্তুতি চলি আছে আৰু এটা বস্তু আপোনাক দেখুৱাম বঢ়িয়াকৈ চাব এইটো ৰাইজ ফটো উঠোৱা বঢ়িয়া আমাৰ ভোলানাথৰ ফটো আৰু মানে পুৰা বঢ়িয়া আৰু ইয়াত দেখি এনেহেনকেতো দেৱালয়টো আৰু চাই থাকক আৰু চাওক ইয়াতে বলি চলি গোটেই আছে সেইকাৰণে আমি বলিও চলিও বঢ়িয়াকৈ চাম গোটেই হ'ব মানে আৰু পুৰা হুলা আজি এনেই আৰু মাত্ৰ প্ৰস্তুতিটো দেখুৱাব আনিছোঁ মানে আৰু বঢ়িয়াকৈ এতিয়া কাম চাম কৰি আছে আৰু প্ৰস্তুতি বঢ়িয়াকৈ চলি আছে দুৰ্গা পূজাৰ আৰু মানে কি বুলি কয় দেখুৱাম ভালকৈ মানে দুৰ্গা পূজাখন দেখুৱাম কিন্তু বৰ্তমান আজি এনেই আৰু ঘৰত আছোঁ আৰু বহি কি কৰা যায় অলপ মানে প্ৰস্তুতিটো দেখুৱালোঁ কেনেহেন চলি আছে ক'ত কি কাম কৰি আছে এতিয়া আৰম্ভ হয় এনে এতিয়া কাম চলি আছে দোকান চোকান আহিব আৰু এনেকৈ ভাল লাগব চাই আৰু এতিয়া বলি চলি গোটেই হয় আৰু চব আপুনি চাব পাৰিব চিন্তা কৰিব লাগে কোনে বঢ়িয়া আৰু চাওক এইটো নদী বঢ়িয়া মানে জেগাটো ভাল লাগে এইটো দেৱালয়টো মানে চাই খুবেই ভাল লাগে আৰু এইটো এটা বস্তু চাওক তোমাৰ দেৱালয়ৰ সেয়া চাই থাকক এতিয়া এই দিয়ক চাই থাকক দে আৰু বন্ধুসকল বৰ্তমান ডুবিৰ প্ৰস্তুতিও চালোঁ কেনেকৈ চলিছে ঠিকে থাকে আছে আৰু প্ৰস্তুতি আৰু মানে চাই ভাল লাগছে আৰু এতিয়া আমি বৰ্তমান যাম পাঠশালাত কেনেকৈ দুৰ্গা পূজা হৈছে মানে চাই আহোঁ আৰু অলপ দেচোন অলপ দিব চাই থাকক দে আৰু বৰ্তমান আমাৰ লগত আহিছে মাক্সিম ফুলটো আহি বাবু বৰ্তমান আমাৰ লগত ই আছে অভিনয় আছে আৰু এতিয়া আমি মানে হুলা হুল পূৰা পাঠশালা দুৰ্গা পূজা চাম বৰ্তমান কেনেহেন প্ৰস্তুতি চলি আছে কি চলি আছে আৰু এই ৰাস্তাকেইটা বৰ পাক মাৰা উপায় নাই আৰু কি কৰিবি কিবা কওঁ দেও উপায় নাই বৰ্তমান যাই আছোঁ আৰু সেয়া আমাৰ এই দুৰ্গা পূজাৰ গেট আৰু কি লেখা আছে অবিনাশ ভাই মাতি দিম মাত পাব এনে লাহে মাতিলে ক'ত হ'ব গোটেই নেটখিনি যাব কমিটিৰ সৰ্বজনীয় শ্ৰী শ্ৰী দুৰ্গা পূজা উদযাপন ৰাইজে মাতবা পাৰছি না পাৰা নাই গম পোৱা নাই আপুনি চাওকচোন কিবা মাতছি বৰ্তমান আহিলোঁ এই পাঠশালা দুৰ্গা পূজা আৰু বৈধ্য মানে বম হেৰি আপুনি চাওক কি বঢ়িয়া এতিয়া কিবা কাৰণে দিছে আৰু চাওকচোন বঢ়িয়া বৰ্তমান আছোঁ পাঠশালা দুৰ্গা পূজাত আৰু তাতে আমাৰ ধান দোকানত থৈ দিলোঁ আৰু বঢ়িয়াকৈ মেছেজ কৰি আছে আমাৰ লগত
মানে উপায় নাই আৰু এনে নিছি ধ্বংস চলি ধ্বংস উপায় নাই ৰাইজ কি কম আৰু আপুনি চাওকচোন বঢ়িয়া দে আৰু ৰাইজ এনেকৈ বঢ়িয়াকৈ দোকান চোকান বহিছে আৰু এখন দোকানকৈ পূৰা প্ৰস্তুতি মানে পূৰা চলি আছে এনেকৈ চাওকচোন আৰু এইখন হ'ল এই ইয়ৰ ফিল্ড বঢ়িয়াকৈ তাতে ফুচকা চুচকা আছে পইচা পইচা আছে না ভাই পইচা আছে অলপ কেই টকা হাও খা আজি খানা দিব ৰাইজ বঢ়িয়াকৈ মই কৈ দিছোঁ এনে মানে মোকে লুটা চিষ্টেম কৰিলে নহ'ব না ৰাইজ বেলেগ আছে আমি ৰাইজ মই এতিয়া বঢ়িয়াকৈ আহিছোঁ 1 টকাও নাই বৰ্তমান লগত মানে পূজা পুৰা মোবাইলটো আছে না পূজা আৰম্ভ হয় নি তাৰে আগতে লুটা হ'লি মোৰ থাকো কি পূজা হ'লি উপায় নাই সেইটোৱে তোৰ কথা ৰাইজ খেলা বস্তু কি বঢ়িয়া খেলা বস্তু কি মানে বৈধ এইগিলা বঢ়িয়া এই চব এখানে 100 টকা গোটেই বস্তু ঐ তা লৈ যাব পাৰা দেখোন তই এইলা হাৰ দে তা পইচা নাই 100 টকা আছে বোলে উপায় নাই হাও খা উপায় নাই আৰু কি কবি আৰু মই খাব লাগব নাই নাই দোকান চোকান বঢ়িয়াকৈ প্ৰস্তুতি পূৰা বঢ়িয়া চলি আছে আৰু ভাল লাগব কেইদিনমান পিছত কালিক লৈ ভালকৈ ভাল হ'ব নে গোটেই মানুহ চানুহ আহিব আৰু লাহে লাহে আন্ধাৰো বাৰছ ইয়াৰ লটাৰী হয় চাই থাকক এই চব কি বঢ়িয়া 3 চকীয়া চাইকেল দে আৰু কি ক'ম আৰু পূৰা আৰু এই যিটো হ'ল মন্দিৰ এতিয়া বঢ়িয়াকৈ সিহঁত আজি মন্দিৰটোতো খোলা নে কালিক লৈ খোলা দিব আৰু কালিৰ পৰা হুলা হুল হ'ব গোটেই পূজা চব বঢ়িয়া ইয়াতে কি বঢ়িয়া আৰু কি বঢ়িয়া 1 2 3 গান বাজি আছে পূৰা জুবিনদাৰ পূৰা হুলা হুল গান বাজি আছে আৰু দে আৰু বৰ্তমান চব কি বঢ়িয়া কেন দোকান ৰাইজ গাড়ীখন ভালে লাগছে ৰাইজ লৈ যাওঁ নেকি ৰাইজ মানুহ আছে এতিয়া আছে লটাৰীৰ খেলা বঢ়িয়া বম বম লটাৰীৰ খেলা হ'ব আৰু পূৰা এনফিল্ড পূৰা মানে বৈধ বৈধ গাড়ী আছে ইয়াতে কিন্তু আৰু মানে পূৰা আৰু বঢ়িয়া লটাৰীৰ টিকেট চিকেট আছে বঢ়িয়াকৈ কিন্তু ৰাইজ জীৱনত কেতিয়া মানে লটাৰী ফুটিব নাই ফুটাৰ নামত চাইকেলৰ টিউব ফুটছি বাইকৰ টিউব ফুটছি আৰু কাপালখন ফুটা বাকী বেলেগ একো ফুটাই নাই না কি ক ৰাইজ বাকী বেলেগ একো ফুটাই নাই সেয়ে চাইকেলৰ টিউব বাইকৰ টিউব সেয়ে মানে সেয়ে ফুটছি বাকী বেলেগ একো ফুটিয়ে মানে লটাৰীটো ফুটিয়ে নাই জীৱনত দে আৰু উপায় নাই আৰু লাইটহে দিছি তাৰ সেই জ্বলি গেল ৰাইজ কল লগে লগে জ্বলি গেল ভাই ৰাইজ কি মুখ এইখান ভাবকচোন কল লগে লগে জ্বলি গেল আৰু নুমলাকা কল লগে লগে উপায় নাই অলপমান আন্ধাৰ হ'লে কি বঢ়িয়াব তথাপি ৰখিম আৰু আন্ধাৰক লগে ৰখিম লাইটকেইটা জ্বলক তেতিয়া মানে বৈধ লাগব আৰু আপুনি চাই থাকক দে জ্বলছি 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 ৰাইজ কল লগে লগে জ্বলি গৈছি মানে বেলেগ আৰু না কি দে বৰ্তমান লাইটহে দিছি বঢ়িয়াকৈ আৰু আন্ধাৰটো হওঁ অলপ লাহে লাহে বেছি মানে ভাল লাগব তেতিয়া আৰু বঢ়িয়া মানে চাওকচোন কি বঢ়িয়া আমাৰ অভিনয় বোলে নাচো নাচো লাগছি নাচ পাইছা গৈছি বোলে এই গান বাজিছি বঢ়িয়াকৈ নাচি দে একবাৰ নাচপাটো আমি নাচোঁ দায়িত্বটো মেইন গম পা না নাই মই নাচপা নাইছো তাৰপিছত দেখাই নাপাওঁ ইয়াক বোলে কি ক'ম আৰু মই ইমান ধুমা অকুপাইড ষ্টেজ বস্তু এই মাছ কেনকৈ পিন্ধে চুৰ কৰিব লাগিব মুখটোক দেখা নাপালে এনেকৈ চুৰটোৰ হ'লে কমান নাই এনেকৈ হ'ব দে কিমান হ'ব দে ৰাইজ যিখন হ'ল মঞ্চ বঢ়িয়াকৈ দুৰ্গা পূজাৰ মঞ্চ আৰু এই থিয়েটাৰ পাতিছে বঢ়িয়াকৈ কল লগালে মাত মানে বন্ধ হৈ গ'ল আৰু এনেকৈ মানে এৰে পৰা মাত আহি আছে আৰু ৰখি গ'ল মই দেশৰ লগে লগে ৰখি গ'ল মানে পাৱাৰে বেলেগ কি ক'ম আৰু চাওক সেইটো আৰু চিয়াৰ কিবা আনি সেয়ে চাওকচোন কি বঢ়িয়াকৈ ফুল চুল দিছে আৰু মানে ফুল ফুলিছে বসন্তত বসন্ত নহয় এতিয়া কিহৰ সেইটো কিহৰে বসন্ত নাই কি এতিয়া কি চলি আছে ময়ো গম নাপাওঁ মাগিলাখানকে ফটাফট গুচি গৈছে তাকেতো মাম এখন মানে পুৰা স্পীডত যাব আৰু চিকনে আৰু গান আছে যিহেতু ক'লোঁ ফুল ফুলিছে বসন্তত সেয়ে আৰু ৰাইজ বঢ়িয়াকৈ লাইট চাইট জ্বলি গৈছে আৰু অলপ মানে আন্ধাৰ হ'ব ৰচি লাহে লাহে আৰু লাইট চাইট জ্বলছি মানে মনটো বঢ়িয়া লাগছি এতিয়াহে মানে দুৰ্গা পূজা লাগব না কি পূৰা আন্ধাৰ হ'ব ৰচি লাইট চাইট জ্বলব ৰচি আৰু মানে গান চান বাজি আছে বঢ়িয়াকৈ জুবিনদাৰ গান আৰু বেলেগ পূৰা হুলা হুল দে আৰু দুৰ্গা পূজাৰে এখন মানে গেটখন সাজু কৰিছে আৰু এনেহেন আৰু এখন গেট দিব এইখানো বঢ়িয়াকৈ সাজু কৰি আছে নিয়ম চাওকচোন কি বঢ়িয়া এই আৰু কি লেখা আছে উইচিং উৰিছে পঢ়ি ল'ব ৰাইজ আমাৰ কেইটামান ডন লগা লোকেল ডন এইকেইটা লোকেল ডন আমাৰ এখন আছে সিহঁতে ডন কিন্তু মানে ভেকচিন পিন্ধি থাকে বাকী মই এই চবকেইটা ডন আহোঁ পূজা চাব আহিছি লগাইছ তই এটা পূজা চাব আহিছোঁ অলপ মোৰ চেনেলটো দিবা এই চেনেলটো আছে চাব বঢ়িয়াকৈ ইও কষ্ট কৰিছে আৰু লিংকটো তলত থাকব আপুনি চাব বঢ়িয়াকৈ নিজে ব্লগ দে ব্লগ চাব আপোনাৰ লিংকটো থাকব তলত লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বঢ়িয়া দিয়ক দে আৰু ৰাইজ আমি পাঠশালাৰ পূজা বঢ়িয়াকৈ চালোঁ আৰু এতিয়া আমি লাহে লাহে আমাৰ ঘৰলৈ যাম আৰু পিছত লগি মানে বঢ়িয়াকৈ সম্পূৰ্ণভাৱে ভিডিঅ' পাব 2 দিন পিছত মানে গোটেই পূজা ভালকৈ দেখাম আৰু এতিয়া বৰ্তমান আমি লাহে লাহে ঘৰলৈ যাওঁ এতিয়া যাম পচি অলপ দেৰি আৰু ৰাইজ যাম চাওক এইখিনি সময়তে কি জাম হৈছে উপায় নাই ৰাইজ জামৰ ফচাৰ মেইন মানে সেই নাই আৰু তথাপিও ফাঁচব লাগব ফাঁচি আছে জামত বঢ়িয়াকৈ চাওকচোন কি বঢ়িয়াকৈ ই ৰিক্সাৰ যাম ইহঁৰ যাম মানে আৰু কি ক'ম আৰু সেয়া দে
ৰাইজ বৰ্তমান পাঠশালাৰ পূজা চাই আহিলোঁ আৰু আমাৰ ইও চালাক বঢ়িয়াকৈ আমি চালোঁ চাই মানে এনেই আৰু মানে সাধাৰণ মানে কি প্ৰস্তুতি দেখিলোঁ মানে ক'ত কেনেহেন কি দোকান চকন কিনকৈ সাজিছে কি কৰিছে সেইগিলা মানে দেখিলোঁ আৰু মানে কালিক লগি মানে আৰু ভালকৈ মানুহ আৰু বঢ়িয়াকৈ ফুল গোটেই বঢ়িয়াকৈ মানুহ আৰু গায়ক চায়ক আছে বলি চলি মানে পূৰা হুলা হুল হ'ব আজি আৰু এখিনিতে আজি ভিডিঅ'টো পৰিমাপ্তি ঘটালোঁ আৰু কৈ দিয়ক আৰু এখিনি দে আৰু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব দে আৰু